जय गंगा मैया নমস্কাৰ গ্ৰহণ কৰিব বৰ্তমান আপুনি যেটো ট্ৰেইনৰ যেটো ফেজ দেখি পাইছে যেটো ভিৰ দেখি পাইছে হেতু এই মুহূৰ্ত নহয় এই কুম্ভ মেলা যোৱা সময়ত যেটো আমি ভিডিও কৰিছিলো এই সময়ত আমি ভিডিওটো আপলোড কৰিব পৰা নাছিলো কাৰণ আমি বহু জায়গা ঘূৰি ফুৰিছো देख लीजिए लापरवाही का नतीजा बच्चा को लेकर आया है बच्चा को नहीं लेने के लिए कहना चाहिए बच्चा रो रहा है लापरवाही का नतीजा देखिए इस महाकुंभ के चलते बच्चा को रुला रहा है हारमतीर পৰা প্ৰয়াগৰাজলৈ এই ট্ৰেইনটো চলাচল কৰিছিলে স্পেশাল কুম্ভ মেলাৰ কাৰণে আৰু আমি এসি টিকেট কাটিছিলো বহুত দিন আগত কিন্তু সব কিমান ভিৰ কিয়নো ইয়াত মানুহবিলাকে বিহাৰৰ পৰা ষ্টাৰ্ট হয় ভিৰ বিহাৰৰ মানুহকেইটা মানে টিকেট নকটাকে মানে জতে ততে সোমাই কিনি এই ভিৰৰ অৱস্থা কৰে ইমান কাজিয়া পেছাল বাপৰে বা ৰাতি আমি বাথৰুম পৰ্যন্ত যাব পৰা নাই গোটেই ৰাতিটো আমি ৰখি আছিলো যাবৰ কাৰণে কিন্তু বহুত কষ্ট যাবলৈ অসুবিধা সৰু বাচ্চা আৰু তিৰোতাবিলাকৰ গছকি যাবলগীয়া অসুবিধা হয় বুলি আমি যাব পৰা নাই যেহেতু ৰাতি গভীৰ ৰাতি হৈছে ৰাতি 1:30 বাজি গৈছে হেতু কাৰণে পুৰা মানুহ বহি কিনি জতে ততে শুই গৈছে মানে এতিয়া চাওক নিস্তব্ধ হৈ গৈছে এতিয়া শুই গৈ আছে মানুহে কিন্তু ইয়াৰ পৰা কেনেকৈ যাব বাহিৰত যাবলৈ পুৱাৰ কথা আছিলে ট্ৰেইনটো লেট কৰি তাৰ পিছদিনাখন 4টা বজাত পোৱাই দিলে আমি প্ৰয়াগৰাজ পোৱাৰ আগতেই ন্যায়নি বুলি এটা জংচন আছিলে ষ্টেচন তাতে নামি দিলো তাৰ পৰা আমাৰ প্ৰয়াগৰাজ যেটো মানে কুম্ভ মেলা তাত ওচৰ হ'ব মানে একেবাৰে 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ নামি দিলো আৰু কিমান মানুহ চাওক হাজাৰ হাজাৰ মানুহ এই কুম্ভ মেলালৈ ৰাওনা হৈছে এই ষ্টেচনৰ পৰা আমি সকলোৱে আমি 7জন মান লগৰ গৈছিলো আমি খুচকাৰি কিনি আৰম্ভ কৰিলো কিমান মানুহ ইয়াত কতো গাড়ীৰ মানে চিন নাই সবে খুচকাৰি গৈ আছে প্ৰাতকাল একেবাৰে মুখ সুখ ধুই আমি ৰাওনা হলো মেইন ৰোড তাত কোনো গাড়ী বেছি নাই অকল অটো চলি আছে তেন্তে বহুত কষ্ট কৰি চলি আছে আমি খুচকাৰি গৈছো কিন্তু তাতকে আগত গৈ পাই আছো মানে ইমান আৰু বহুত স্পিডত গৈছো আমি সব ডেকা লৰা গৈছো স্পিডত গৈ আছো চাও কুম্ভ মেলাৰ এই ঘাটটো পাই গৈছো মানে ভিডিওটো শৰ্ট কৰি বনাইছো যাওঁতে ভিডিওটো কম বনাইছো এইটো চাও কিমান ধুনিয়া কিমান লাখ লাখ মানুহ কোটি কোটি মানুহ ইয়াত মানুহে হৈছে ইমান মানুহ চকু যিমান দূৰলৈকে যাব আপোনাৰ সেই তালৈকে মানুহ দেখি পাইছো ইমান মানুহ একেবাৰে ঠেলি যাব পৰা নাই কিমান একেবাৰে যোনে গৈছে ইয়ে গম পাইছে মানে ইমান আৰু আমি একেবাৰে অৱশেষত গৈছো তাত আৰু বেছি মানুহ সমবেত হৈছে আমি গৈ আছো আমি এই নাও বিচাৰি গৈ আছো ত্ৰিবেণী সংগমত আমাৰ গা ধুব লাগে যিহেতু আমি চুকত গা ধুলো এতিয়া নাও বিচাৰি আছো নাৱৰ নেগোচিয়েট কৰি আছো নাও বিচাৰি আছো বহুত ভালকৈ আমি গা ধুব পাৰিম এই কথাবোৰ পাতি আছে আমাৰ লগৰবোৰে এইটো চাওক আমি পাৰত আহিছো দেই এতিয়া পাৰত আহিছো চাওক এতিয়া চাওক আমি ত্ৰিবেণী সংগমত আহি গলো নাৱত উঠি গৈছো এতিয়া ত্ৰিবেণী সংগমত গা ধুবলৈ গৈ আছো মহাকুম্ভত আহিছো সবে চাই লওক মহাকুম্ভ 2025 ত্ৰিবেণী সংগমত গা ধুব যাম এতিয়া নাৱত উঠিছো বহুত দাম 2000 কে এজনৰ তাৰপিছত গৈছো গা ধুবলৈ মেইন জেগাত জয় গংগা মাইয়া উজ্জয়ন হৰিদ্বাৰ নাসিক আৰু প্ৰয়াগৰাজত কুম্ভ মেলা বহুত আগৰ পৰা হৈ আছে কাৰণ ইয়াত অমৃতৰ টোপাল পৰিছিলে অৰ্ধ কুম্ভ 6 বছৰত 12 বছৰত পূৰ্ণ কুম্ভ আৰু 144 বছৰ যেটো বৰ্তমান আমি স্থান কৰিছো 144 বছৰ পিছত মহাকুম্ভ হৈছে এইটো আকৌ প্ৰয়াগৰাজতে হৈছে নাও চলাচল কৰাই আছে যে স্বত্বাধিকাৰীসকলে এজনে 30-40টা নাও যেটো লৈছে লৈ কিনি চলাব দিছে আৰু এই অনুপাতে ইহঁতে 30-40 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে কিমান হাজাৰ যে ইয়াত নাও চলাচল কৰি আছে আমি এটো গন্তি কৰিব নোৱাৰো কাৰণ ইয়াত বহুত নাও আছে এটা নাওৰ পৰা আনটো নাওত টক্কৰ লাগি যায়
তেন্তেও মানে হাতৰ পৰা এইটো মেনেজ কৰে যিবিলাক মানে আমি চবেই ছেফটি লৈ কিনি চলি আছোঁ গতিকে আমাৰতো আৰু দূৰ আছে গৈ আছোঁ ত্ৰিবেণী সংগমলৈকে আমি গৈ আছোঁ গা পা ধুবলৈ কিছুমানৰ গা পা ধোৱা হৈ গৈ আছে সিহঁতে পাৰলৈ গৈ আছে আমি আকৌ গৈ আছোঁ তেনেকৈ অহা যোৱা হৈ আছে অনবৰত এটা কথা মানিব লাগিব য'ত এই গংগাৰ পানী ইমান লাখ লাখ কোটি কোটি মানুহে গা পা ধুই আছে কিন্তু স্নান কৰি আছে কিন্তু ইয়াত ইমান পৰিষ্কাৰ পৰিচ্ছন্ন এতিয়াও আছে এইটো কথা মানিব লাগিব মানে ইমান পৰিষ্কাৰ পানী হৈ আছে এতিয়াও 2-3 মাহ যদি মানুহে আৱৰ্জনা আৰু বহুত মানে বেয়া লেতেৰা নকৰে গংগাটো তেনেহ'লে মোৰ মতে একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পানীটো লেতেৰাই নহ'ব আৰু ত্ৰিবেণী সংগমত আহি কিনি যে মানুহে ভিডিঅ' বনায় গা পা ধোৱাৰ সেই ভিডিঅ'টো মই বনাব পৰা নাই কাৰণ মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নাছিলে মই সেইকাৰণে মাজত গৈছোঁ যিহেতু মোবাইলটো থৈ দিছিলোঁ আৰু লগতে উঠি কিনি গা পা ধুই ফটো একপি লৈ ত্ৰিবেণী সংগমত আহি নদীত আহি আমি গা পা ধুলোঁ গংগা যিটো স্নান কৰে মহাকুম্ভত আহি গা পা ধুলোঁ নাৱত আহিছোঁ এই নাৱৰীয়া নাও বাই আছে কিমান নাও হাজাৰ হাজাৰ নাও হাজাৰ হাজাৰ নাও সেইপিনে আমাৰ আশ্ৰম কেইটা আছে এইটো মেইন গেট খুব ভাল লাগিলে অৱশ্যে মহাসংগমত গা পা ধুই এটা বেলেগ এটা ফিলিং আহিছে কুম্ভ মেলাৰ স্নান কমপ্লিট হোৱাৰ পিছত আমি সমাপ্ত কৰিব লৈছোঁ ভিডিঅ' নেক্সট আমাৰ ৰাম মন্দিৰ যোৱাৰ প্লেন আছে তো গতিকে সেই ৰাম মন্দিৰৰ ভিডিঅ'টো দেখাম গতিকে এতিয়া সমাপ্ত কৰিব লৈছোঁ আপোনালোকে ভিডিঅ'টোত লাইক কমেণ্ট অৱশ্যে কৰিব আৰু ছাবস্ক্ৰাইবটো অৱশ্যে কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব ঠিক আছে